আকৌ এটা নতুন ভিডিঅ' লৈ মোৰ কোৱা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আসসালামু আলাইকুম। আজি আপোনালোকৰ মাজলৈ মাছৰ সৈতে কৰ্দৈ টেঙাৰ জোল ৰেচিপিটো লৈ আহিলোঁ। বহুত বেছি সোৱাদ লগা হয় এই টেঙা জোলখন। যিসকলে বনাই খাই জানিবই। মই কেনেদৰে বনালোঁ আহকচোন চাওঁ। তাৰ বাবে মই এয়া কৰ্দৈ লৈ লৈছোঁ দুটা। ধুনীয়াকৈ ছাইডবোৰ কাটি লৈছোঁ। মাছ 4 পিচ। এইফালে নৰসিংহ পাত, মান ধনিয়া পাত, পিঁয়াজ, জলকীয়া আৰু নহৰুটো মই সৰু সৰুকৈ কুটি লৈছোঁ। মাছত নহৰুটো সৰু সৰুকৈ কুটি দিলে খাবলৈ ভাল লাগে। এয়া মাছখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ধুনীয়াকৈ ফ্ৰাই কৰি এইখিনি মই উঠাই থ'ম। উঠাই থৈ ইয়াত মই আকৌ পিঁয়াজ নহৰুখিনি দি দিম। এয়া কুটি লোৱা নহৰুখিনি আৰু পিঁয়াজ জলকীয়া দি ইয়াত নৰসিংহ পাতখিনিও দিলোঁ। আপোনালোকে নৰসিংহ পাত বেছিকৈ দিব বিচাৰিলে বেছিকৈ দিব পাৰে। এয়া ইয়াত হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি, জালুকৰ গুড়ি এইখিনি দি ধুনীয়াকৈ মই এইখিনি ভাজি লৈ এয়া ধুনীয়াকৈ স্লাইচ কৰি সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি ধুনীয়াকৈ সিজি যাব। ঢাকনি মাৰি দিছোঁ। পানী দিব নালাগে। ধুনীয়াকৈ সিজি যোৱাকৈ আগত ভাজি ল'ব লাগে কৰ্দৈখিনি। কৰ্দৈখিনি ভাজাৰ পিছত ইয়াত আকৌ আলুখিনি দি আলুখিনিও তেনেদৰে কম সময় আকৌ অলপ সময় ভাজি লৈ ইয়াত পানী দি দিছোঁ। পানী দি আকৌ ফ্ৰাই কৰি থোৱা মাছখিনি দি ধুনীয়াকৈ উতল আহিব দিলোঁ। মিডিয়াম ফ্লেমত বহুত সময় এনেদৰে উতল আহিব দিয়াৰ পিছত টেঙাটো ধুনীয়াকৈ হৈ গৈছে। বহুত বেছি সোৱাদ লগা হয়। এনেদৰে আপোনালোকে বনাই চাব। এয়া চাওকচোন বহুত বেছি সোৱাদ লগা হৈছে। এনেদৰে আপোনালোকে বনাই চাব আৰু মোৰ ৰেচিপিবোৰ কেনেকুৱা পায় কমেণ্ট বক্সত জনাব আৰু নতুন ৰেচিপিৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই অল কৰি থ'ব।